নমস্কাৰ। আপোনালোকে বাৰু কেতিয়াবা ভাবি চাইছেনে যে জীৱ বৈচিত্ৰ্যৰ দিশৰ ফালৰ পৰা চাবলৈ গ'লে অসম ভাৰতীয় ইণ্ডো মালয়ান আৰু ইণ্ডো চীন জৈৱিক অঞ্চলৰ মধ্যৱৰ্তী এক অঞ্চল। ইণ্ডো বাৰ্মা জৈৱ বৈচিত্ৰ্য অঞ্চলৰ ই এক গুৰুত্বপূৰ্ণ অংশ। অনুকূল জলবায়ু, ভূস্থানিক অৱস্থা আৰু মৃত্তিকা সম্পৰ্কীয় কাৰকবোৰে ইয়াত বিচিত্ৰ ধৰণৰ প্ৰাণী বসবাস কৰাত সহায় কৰিছে আৰু অসম কিছুমান বিৰল উদ্ভিদ তথা প্ৰাণীৰ বাসভূমি হৈ পৰিছে। অসমত ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্যকে ধৰি আদি যিবোৰ সংৰক্ষিত অঞ্চল আছে তাৰ মুঠ মাটিকালি প্ৰায় ৩,৯২৫ বৰ্গ কিলোমিটাৰ আৰু এই পৰিমাণ অসমৰ মুঠ ভৌগোলিক কালিৰ ৫%। অসমত ৮খন ৰাষ্ট্ৰীয় উদ্যান, ২২খন বন্যপ্ৰাণী অভয়াৰণ্য, ৩খন ব্যাঘ্ৰ প্ৰকল্প, 5খন হস্তী সংৰক্ষিত অঞ্চল, 2খন জৈৱগোলক সংৰক্ষিত অঞ্চল আৰু 2খন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে। এইবোৰৰ সহায়ত অসমত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সম্ভৱ হৈ উঠিছে। বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন জন্তুৰ লগত 5বিধ বিৰল স্তন্যপায়ী জন্তুৱে বাস কৰে। সেইকেইটা হ'ল এশিঙীয়া গড়, হাতী, বনৰীয়া ম'হ, হৰিণা আৰু ঢেকীয়াপতীয়া বাঘ। আন প্ৰাণীবোৰৰ ভিতৰত আছে সুগৰি পহু, শৰ পহু, নাহৰ ফুটুকী বাঘ, বিভিন্ন সৰীসৃপ আৰু উভচৰ প্ৰাণী। বিৰল প্ৰজাতিৰ এশিঙীয়া গড় সৰ্বোচ্চ সংখ্যাত কাজিৰঙাতে পোৱা যায়। কাজিৰঙাত মুঠতে ৩৫বিধ স্তন্যপায়ী জন্তু, ৪২ প্ৰকাৰ মাছ আৰু ২৫৪ প্ৰকাৰ পক্ষী আছে। ইউনেস্কোই কাজিৰঙা আৰু মানাহক বিশ্ব ঐতিহ্য ক্ষেত্ৰ বুলি ঘোষণা কৰিছে। একেদৰে ২০০৭ চনত চৰকাৰে কাজিৰঙা, লাওখোৱা, নামেৰি আৰু বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যক টাইগাৰ ৰিজাৰ্ভ বুলি ঘোষণা কৰে। মানাহ ৰাষ্ট্ৰীয় উদ্যানত ৫৪৩ বিধ উদ্ভিদ আছে। প্ৰাণীৰ ক্ষেত্ৰত মানাহ ৰাষ্ট্ৰীয় উদ্যান ৬০ বিধ স্তন্যপায়ী প্ৰাণী, ৪২ বিধ সৰীসৃপ, ৭ বিধ উভচৰ, ৫ বিধ মাছ, ১০৩ বিধ আমেৰুদণ্ডী প্ৰাণী আৰু ৩২৭ বিধ পক্ষী আছে। ইণ্ডিয়ান ৰাইনো ভিজন ২০২০ আঁচনিৰ অধীনত এতিয়া মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ এশিঙীয়া গড়ো লৈ যোৱা হৈছে। ১৯৭৩ চনত মানাহক আৰু ১৯৮৫ চনত নামেৰিক টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হয়। মানাহ ৰাষ্ট্ৰীয় উদ্যানতে আটাইতকৈ বেছি সংখ্যক বিৰল প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদ আছে। অসমৰ বনভূমি আৰু তৃণভূমি বিভিন্ন ধৰণৰ প্ৰাণীৰ বসবাস কৰিবৰ বাবে উপযোগী। ভাৰতৰ আন অংশত বিভিন্ন স্থলজ আৰু জলজ প্ৰাণীৰ প্ৰসাৰৰ ক্ষেত্ৰত অসমে এক প্ৰৱেশদ্বাৰৰ ভূমিকা গ্ৰহণ কৰিছে। অসমত বাস কৰা স্তন্যপায়ী প্ৰাণীৰ প্ৰজাতি সংখ্যা এতিয়ালৈ ১৯৩। অৱশ্যে এশিঙীয়া গড়, বনৰীয়া ম'হ, সোণালী বান্দৰ, ঢেকীয়াপতীয়া বাঘ আদি মাত্ৰ কেইটামান অঞ্চলতহে আবদ্ধ হৈ থাকে। তদুপৰি আৱাসভূমি ধ্বংস, চোৰাং চিকাৰী আদিৰ বাবে সেইবোৰৰ সংৰক্ষণ আশা কৰা মতে বঢ়া নাই। অসমত বাস কৰা আন কিছুমান জন্তু হ'ল হাতী, গেণ্ডেৰা, ভালুক, মেকুৰী, সোণালী মেকুৰী ইত্যাদি। ভাৰতত পোৱা ১৫টা বান্দৰৰ প্ৰজাতিৰ ৯টাই অসমত পোৱা যায়। হলৌ বান্দৰ কেৱল অসমতহে পোৱা যায়। আনবোৰ বান্দৰ হ'ল সোণালী বান্দৰ, চুটি নেজৰ বান্দৰ, গুৰি কটা নেজৰ বান্দৰ, লাজুকী বান্দৰ আদি। অসম চৰাইৰ ক্ষেত্ৰতো যথেষ্ট চহকী আৰু ইয়াত কেইবাটাও গুৰুত্বপূৰ্ণ পক্ষী এলেকা ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া সংক্ষেপে IBA আছে। এতিয়ালৈকে অসমত ৬০০ৰো অধিক চৰাইৰ সন্ধান পোৱা গৈছে আৰু এই মান হ'ল সমগ্ৰ ভাৰতত পোৱা চৰাইৰ প্ৰায় ৫৩%। ইয়াৰ ভিতৰত ১৭বিধ প্ৰজাতিৰ চৰাই কেৱল অসমতহে আছে। আনহাতে কেইবাবিধো চৰাই ইণ্ডিয়ান ৰেড ডাটা বুকত অতি বিপন্ন বুলি চিনাক্ত কৰা হৈছে। তাৰ ভিতৰত আছে বৰটোকোলা, ওলোমৰা, আহাৰগিলা, বামুণী হাঁহ, শৰালী হাঁহ, দেওহাঁহ, মৰা, শগুন, ৰঙীন দৰিক আদি। অসমত ৭৭বিধ সাপ আৰু জেঠী,
70বিধ উভচৰ প্ৰাণী পোৱা গৈছে। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীয়ে ইহঁতৰ উপনদীবোৰৰ সৈতে বিভিন্ন প্ৰকাৰৰ মাছৰ বাবে কিছু আদৰ্শ বাসভূমিৰ সৃষ্টি কৰিছে। পৰিষ্কাৰ পানীত বাস কৰা মাছৰ জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত অসম এক স্বচ্ছন্দ বিচৰণ ক্ষেত্ৰ। অসমত খাদ্য আৰু অলংকৰিত উদ্দেশ্যত ব্যৱহৃত মাছৰ প্ৰজাতিৰ সংখ্যা ১৮৫। অসমৰ অলংকৰিত মাছসমূহ হ'ল দানিও, বটিয়া, চলিচা, চাকা আদি। বাণিজ্যিকভাৱে গুৰুত্বপূৰ্ণ মাছসমূহ হ'ল পাভ, চিতল, ৰৌ, মাগুৰ, শিঙি, শ'ল, ভকুৱা ইত্যাদি। অসমৰ নদী প্ৰণালী আৰু বৃহৎ প্লাৱন ভূমিবোৰত আন কিছুমান প্ৰাণীও পোৱা যায়। অসমত ৩৯ প্ৰকাৰৰ ক্ৰুমজেলেকুৱা পোৱা যায় আৰু তাৰে ১০ বিধ খাদ্য হিচাপেও ব্যৱহৃত হয়। বিশ্বত পোৱা ১৫০০ বিধ পখিলাৰ ৫০% পখিলা অসমতে পোৱা যায়। তদুপৰি অসমত এতিয়ালৈকৈ ৩৮৭ প্ৰজাতিৰ চগাজাতীয় প্ৰাণী পোৱা গৈছে। যদি ভিডিঅ'টো ভাল লাগিল এটা লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।